নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ খ্যাতি-তৃষ্ণা এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটিলৈ অন্য এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ৰেচিপিটো বনাবৰ কাৰণে লৈছোঁ দুটা বিলাহী। মই এনেধৰণে কাটি লৈছোঁ, দেখিছেনে? এয়া এনেকৈ গোল গোলকৈ কাটি লৈছোঁ, মাজৰখিনি উলিয়াই। তাৰপিছত লৈছোঁ মই এয়া পিঁয়াজ লৈছোঁ মিহি মিহিকৈ কাটি। তাৰপিছত মই অলপমান ধনিয়া কাটি লৈছোঁ, এটা জলকীয়া দিছোঁ, জলকীয়া বেছি দিয়া নাই। তাৰপিছত বিলাহীৰ মাজৰ অংশখিনি মই এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ, আৰু দুটা কণী লৈছোঁ। আহকচোন তেতিয়াহ'লে এই মই ষ্টাইলিছ ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। নিমখ, হালধি আৰু অলপ মিট মছলা, গৰম মছলা দি এইখিনি ভালদৰে এতিয়া মই মিক্স কৰি ল'ম। এয়া এইখিনি মই ভালদৰে এতিয়া মিক্স কৰি ল'লোঁ। এতিয়া মই গেছত টাৱা এখন বহাই টাৱাখন গৰম হ'বলৈ দি ইয়াতে তেলখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীকেইডোখৰ দি লওঁ। এয়া দেখিছেনে, মই বিলাহীকেইডোখৰ দি লৈছোঁ এনেকৈ, আৰু অকণমান সিজিব দিম। এইখিনি অকণমান সিজাৰ পিছত মই কণী মিশ্ৰণখিনি ইয়াৰ মাজে মাজে ঢালি যাম। তাৰপিছত এয়া দেখিছেনে আপোনালোকে কি হ'ল, মই মানে এইটো ষ্টাইলটো একেবাৰে ফ্লপ হৈ গ'ল। যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল। মানে আচলতে কি হ'ল, তেল বেছিকৈ দিলোঁ মই, সেইকাৰণে মানে কণীৰ মিশ্ৰণখিনি ৰখি নাথাকিলে, এনেকৈ চাৰিওফালে মানে বৈ গ'ল। কোনো কথা নাই, টেষ্টটোতো একেই থাকিব। বাকীখিনি মই আমলেট কৰি দিম আৰু মাজৰ পৰা বাকীখিনি কাটি ল'ম। আৰু এইখিনি ভালকৈ ঢালি হোৱাৰ পিছত এতিয়া মই এইখিনি 1 মিনিটমান সময় ঢাকন দি থৈ দিম। তাৰপিছত মই মাজৰ এই বিলাহীকেইডোখৰ গোটেইখিনি লুটিয়াই দেখিছেনে, মোৰ ষ্টাইলিছ কণী আৰু বিলাহীৰ ৰেচিপিটো ধুনীয়াকৈ কাঢ়ি ল'লোঁ। মানে এই আইডিয়াটো মোৰেই দেই, ষ্টাইলটো ময়ে দিছোঁ। আপোনালোকে কেনেকৈ পালে জনাব।